ৰঙালী বিহু আপোনাৰ প্ৰস্তুতি এটা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যত। প্ৰথমে আমি প্ৰতিবেদন দেখুৱাবলৈ লৈছো শিৱসাগৰৰ ডিমৌতনো কি ধৰণে চলিছে বিহুৰ প্ৰস্তুতি সেয়া আমি আপোনালোকক দেখুৱাবলৈ লৈছো। অসমীয়া জাতিৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। এই মুহূৰ্তত মই উপস্থিত আছো নিতাই পুখুৰী গড়ভগাৰ আনন্দ গগৈ ঘৰত আৰু তেখেতৰ ঘৰৰ চোতালত বিহুৰ বাদ্যযন্ত্ৰৰে ভৰি আছে। তেখেতে আনন্দ গগৈয়ে বনোৱা বাদ্যযন্ত্ৰসমূহ বিহুৰ প্ৰাকমুহূৰ্তত এনেধৰণেই সজাই থৈছে। কেইবা বছৰ দেখাবলৈ অনুৰোধ কৰিছো। এয়া আপোনালোকে দেখিছে তেখেতে বাঁহৰ বাঁহী, সুতুলি, কাকৈ ফণি আৰু বাঁহৰে মহৰ শিঙৰ পেঁপা, বাঁহৰ পেঁপা, গগনা আৰু এটা তেখেতৰ বিশেষত্ব হ'ল যে তেখেতে 6 ফুট দৈৰ্ঘ্যৰ এটা বাঁহৰে পেঁপা বনাইছে। একেলগে তেখেতে ঢোল বাদ্য ইয়াতে নিৰ্মাণ কৰিছে। আচলতে এখন বিহুৰ কাৰণে যিখিনি বাদ্যযন্ত্ৰৰ প্ৰয়োজন সকলো বাদ্যযন্ত্ৰ তেখেতে নিজে নিৰ্মাণ কৰিছে আৰু বিহুৰ প্ৰাক মুহূৰ্তত এনেধৰণেই বিহুৱতীৰ বাবে বাদ্যযন্ত্ৰসমূহ সাজু কৰি তুলিছে আৰু তেখেতে ব্যস্ত হৈ আছে এই বাদ্যযন্ত্ৰসমূহ বনোৱাত। মই আনন্দ গগৈৰ ওচৰলৈ আহিছো। আপুনি কওকচোন এইবাৰ বিহুৰ কাৰণে আপোনালোকে কি বনাইছে? মই বিহুৰ কাৰণে বিশেষকৈ পেঁপা, গগনা, সুতুলি, টকা এনেকুৱাবিলাক বস্তু বনাই আছো। বাঁহী এইবিলাক বস্তু বনাই আছো। আপোনাৰ ইয়াতে বিশেষভাৱে এটা পেঁপা দেখিছো, যিটো পেঁপা মানে আনত দেখা নহয়, মহৰ শিঙৰ নহয়, বাঁহৰ পেঁপা। এইটো কেনেকুৱা ধৰণৰ পেঁপা আৰু কিমান দৈৰ্ঘ্য? মই 6 ফুট দীঘলৰ এটা পেঁপা বনাইছো আৰু তাৰ লগতে বিহুত বজোৱাও কিছুমান সৰু সৰু পেঁপা বনাইছো। এইবিলাক পেঁপা বাঁহৰ যিটো 6 ফুট দীঘল পেঁপা, এইটো ৰাইজে ৰণশিঙা বুলি কয়। এতিয়া তাক মই ৰাইজে কোৱা মতে তাক এতিয়া ৰণশিঙা নাম দিছো। বাঁহৰ এটা ৰণশিঙা প্ৰস্তুত কৰিছে। মই কেমেৰা পাৰ্চনক পুনৰ এই বাদ্যযন্ত্ৰসমূহ দেখাবলৈ অনুৰোধ কৰিছো। বিশেষকৈ এইটো 6 ফুট দৈৰ্ঘ্যৰ যিটো ৰণশিঙা, সেই ৰণশিঙাটো দেখাইছে। এই মুহূৰ্তত এগৰাকী যুৱতী আহিছে। মই দেখিছো বস্তু ইয়াতে চাই আছে। তুমি ইয়াতে কি কৰিছা? গগনা, সুতুলি আৰু কি কিনিবা? কাকৈ ফণি কিনিবা। তুমি বিহু নিজে গোৱা? এবাৰ কি ইয়াতে লৈছা? তুমি গোটেইকেইটা বস্তু লৈছা নে? ইয়াতে যে আহিছা, কি ইয়াৰ বস্তুবিলাক ভাল নেকি? ভাল, সকলোৱে কয় আৰু আমিও মানে পাইছো লগতে ব্যৱহাৰ কৰি ভালে আছে। তুমি এবাৰ গগনা এবাৰকে বজোৱা। হয়, এয়া এনেধৰণে গগনা, সুতুলি, কাকৈ ফণি কিনাত ব্যস্ত আছে। মই পুনৰ এই ঘৰৰ গৃহিণীৰ ওচৰলৈ যাম। আপুনি আহকচোন। আপোনালোকে যে এই কামটোৰ লগত আপোনালোকৰ পৰিয়ালটো বহুদিনৰ পৰাই জড়িত হৈ আছে, আপুনি কেনেধৰণে চলিছে? চলিবলৈ এনেকে অসুবিধা হোৱা নাই। এনেকে বিক্ৰী বাৰ্তা কৰি পিনি চলিছো আৰু খালি এনে চলিবৰ কাৰণে তাৰমানে ঘৰ দুৱাৰ বনাব পৰা নাই, হেৰি কৰিব পৰা নাই। মোৰো বৰ অসুস্থ কাৰণে পইচা পাতি হৈ থাকে। সেইটো কাৰণে পইচা পাতি সাঁচিব নোৱাৰো ঘৰ বনাবলৈ বা হেৰি কৰিবলৈ। চৰকাৰ ঘৰৰ ফালৰ পৰা যদি অকমান চৰকাৰে সহায় কৰিলে তেতিয়া অকমান আপোনালোকৰো সুবিধা হ'ল। এতিয়া বস্তু বাহানি থবলৈ অসুবিধা, হেৰি কৰিবলৈ অসুবিধা। মই এই মুহূৰ্তত আপোনাৰ আকৌ আনন্দ গগৈৰ ওচৰলৈ আহিছো। আপুনি যিহেতু এইটো বৃহৎ এটা পেঁপা বনাইছে ৰণশিঙা, এই পেঁপাটো অকণমান বজাই দেখাওক।
আপোনাৰ ওচৰলৈ পুনৰ আহিছে। আপুনি এই যে যিবিলাক বনাইছে এই পেপাৰবিলাক আপোনালোকে কেনেকে ধৰণৰ ইয়াতে বজাৰত বিক্ৰী কৰে দেখাওকচোন। এইবিলাক পেপাৰ এইবিলাক আচলতে মহৰঙৰ পেপাৰ আৰু এইবিলাক হৈছে বাঁহৰ পেপাৰ। এই বাঁহৰ পেপাৰ এইটো মানে এনেকুৱা চিংগুলটো 1500-1200 তেনেকে মই বিক্ৰী কৰোঁ আৰু মহৰঙৰ পেপাৰ 3000-4000 তেনেকে বিক্ৰী হয়। এটা পেপাৰ বজাই দেখাব। গৰাকীৰ লগতে এই ধৰণে দেখিবলৈ পোৱা গৈছে এটা প্ৰস্তুতি শিৱসাগৰৰ ডিমৌত। এইবাৰ দেখুৱাবলৈ লৈছো গহপুৰ বিহুৰ এতিয়া প্ৰস্তুতি চলিছে।